বৰষুণ বতৰৰ দিৱালী আপোনালোকক কি দেখাম, গোটেই বৰষুণ এনে অলপ লাইট আৰু ৰকেট ফুটোৱাবিলাককে অলপ দেখাব চেষ্টা কৰিলোঁ। এইটোৱে গোটেই বৰষুণ বতৰ, কলগছত একো চাকি তাকি জ্বলাব পৰা নাই যে, এইবিলাক গোটেই পানী পানী চাক। দেৱালীটো গ'ল যেনে তেনে, অলপ দেৱালীৰো কিছুমান দেখাই যাম আপোনালোকক ভিডিঅ'। আৰু আজি আমাৰ ওচৰত যোনটো আছে ছট পূজা কৰাৰ আগত যে গোবৰ্ধন পূজা হয়, সেইটোৰে আপোনালোকক অলপ দেখাই যাম কেনেকৈ কি কৰে গোবৰ্ধন পূজা, কাক কয় কি হয় সেইটো চাই যাব, চাই বলক তেন্তে। নাই 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 পুৰা বেংগলী নিচিনা নাই, কি ধুনীয়া লাগে। তথাপিও ভালেই লাগিছে এবাৰ চাবলৈ কাৰণে, সৰু সৰু হ'লেও। বৰষুণ পুৰা টুপ 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 দি আছে। বৰষুণ আহিব কি ক'ব, মই কাপোৰ জমাই থৈ দিছে জানে। মইতো উঠোৱাই নাই এবাৰ ফটো চটো, বাদে বৰষুণটো যে এবাৰ বহুত ডিষ্টাৰ্ব কৰি দিলে ন। अगला साल का भी अभी भी फोटो है। मनी का भी है शायद। ফুৰি ক'ত গ'ল? গংগা নিমন্ত্ৰণ কৰিব গ'ল। মোবাইল ঘূৰে যায়। মোবাইল বললে আমার মোবাইল এমনি হ্যাং মারতা। এতিয়া নতুন রুল কৰিছে জানা, গংগা নিমন্ত্ৰণ কৰিব লাগিব। ঠিকে কৰিছে। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আজি আমাৰ এক্সাম আছিলে, এক্সাম দিলোঁ। এতিয়া এক্সাম দিয়া হ'ল, সেইকাৰণে অলপ ভিডিঅ' বনাওঁ। এজন দিদি আছে, বহুত কমপ্লিট হৈ গ'ল। এইটো আমাৰ কুৱেশ্যন পেপাৰ। বহুত দিনৰ পৰা ভিডিঅ' বনাব পৰা নাই তেনেকৈ। দিৱালীত ভিডিঅ' অলপ ইমান কৰা হোৱা নাই, এনেই অলপ কৰিছোঁ, বৰষুণৰ কাৰণে কৰাই হোৱা নাই। তাকে আৰু আজি অলপ এনেই দেখাই যাওঁ আপোনালোকক কি কি কৰা হয়, চাই থাকক তেন্তে ভিডিঅ'টো। অৰ্ডাৰ কৰিছিলোঁ সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে চাগে আজিকালিতো সকলোৱে মেছ' এপটো ইউজ কৰে ন। মেছ'ত মানে যিকোনো হওক, যিকোনো বস্তু অৰ্ডাৰ কৰে। তো মই আজি যোনটো মানে মোৰ 19 অক্টোবৰতে অৰ্ডাৰ কৰা হৈছিলে, সেইটো মোৰ আজি আহিছে। তো দেখাই আছোঁ মই বস্তুটো কেনেকুৱা আহিছে, চাই যাওক বস্তুটো কেনেকুৱা আহিছে। মই টি চাৰ্ট অৰ্ডাৰ কৰিছিলোঁ হোৱাইট কালাৰৰ, এইটো চাওক হোৱাইট কালাৰৰ এইটো, আৰু এইটো হ'ল চাইজ এক্সেল, আৰু প্ৰাইচটো হ'ল 244 আছিলে। কিন্তু আৰু পেকেজিঙো আহিছে দুটা, এইটো এটা ভিতৰত, এইটো ভিতৰত আছিলে, এইটো ওপৰত আছিলে এই সৰুটো, আৰু এইটো ভিতৰত, এইটো পেকেটত এইটো এনেকুৱা পেকিং কৰি মানে দিছে। আৰু চাওকচোন কি আহিছে, এইটোৱে অকল, একো নাই ইয়াত, এইটোৱে অকল বাছ। এইকাৰণে আপোনালোকে এনেকুৱা ঠগ খাব পাৰে, চাব ভালকৈ, চাই চিন্তি কিনি অৰ্ডাৰ দিব। মইতো আৰু নেক্সট টাইমৰ পৰা বহুত ভাবি কিনি অৰ্ডাৰ দিব লাগিব, কাৰণ এনেকুৱা হ'লেতো অৰ্ডাৰ কৰি ভাল নালাগে, বা বস্তু লৈ কিনি কি লাভ। এইটো এনেকুৱা চাকি বস্তু একো নাই। এইটো এই যে দৰ্জি দোকানবিলাকত যে থাকে যে মিটাৰ কাপোৰ পিচ, যে যিকোনো কাপোৰ চিলাব দি যে কাটি কিনে থয়, সেইটোৰ চাইছে কাপোৰটো কেনেকুৱা আহিছে, দেখাই দিলোঁ আপোনালোকক। কি অৰ্ডাৰ কৰিছিলোঁ, হোৱাইট কালাৰৰ টি চাৰ্ট, আৰু কি আহিছে। এইটোৱে যাতে সাৱধান হওক আপোনালোকে, নেক্সট টাইমৰ পৰা কাপোৰ অৰ্ডাৰ কৰিবলৈ কাৰণে মানে বহুত ভাবি কিনে অৰ্ডাৰ কৰিব লাগিব। ইয়াৰ পৰা যিয়ে কাপোৰ অৰ্ডাৰ কৰোঁ, যদি এনেকৈ আহে ভাল নালাগে ন অৰ্ডাৰ কৰাটো। সেইটোৰ কাৰণে এবাৰৰ পৰা আৰু চাই চিতি অৰ্ডাৰ দিব লাগিব, নহ'লে পাছত দিগদাৰ হৈ যায়। আৰু ৰিটাৰ্ণ শুনিছোঁ বহুতৰে যে ৰিটাৰ্ণো ল'ব নিবিচাৰে, সেইটোৰ কাৰণে পিছত ৰিক্স হৈ যাব এনে। সেইটোৱে আৰু
এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ কিছুমান হ'ল আৰু কিছুমান বাকী আছে টিউজডেত আৰু আমাৰ এক্সাম আছে সেইটো টোটেল 18টা নেকি কুৱেশ্যন এনচাৰ পাছত মাজতে আকৌ আমাৰ ওচৰৰ যোনটো ছট পূজাৰ কিবা আছিলে সেইটোৰ আজি খানা হয় নে কি আছিলে কয় সেইটো এইটো প্ৰসাদ দিছে কল আপেল ক্ষীৰ আৰু এইটো হ'ল ৰুটি দিছে আৰু এইটো হ'ল ইয়াত লাও দিয়ে নেকি আৰু ভাত চাউল আৰু লাও ভাত আৰু নাৰিকল আৰু কিবা কিবি মিঠা দি কিনে বনাই এইটো দিছে বৌজনী সেইদিনা দেখাইছিলোঁ যোনটো গোবৰ্ধন পূজাৰ তাৰে সিহঁতৰ ঘৰৰ পৰাই দিছে সকালে চব পূজা আছে ঘাটত যাব সন্ধিয়া আৰু এইটো আমাৰ টিকলিটো কৈ আছে ময়ো খাম না মা হাই কৈ দিয়া টেবল লাগি আছে আৰু এতিয়া পৰা হৈ গ'ল ওচৰৰ যোনটো প্ৰসাদটো দিছে এইটো খাই লওঁ খাই কিনে তাৰপিছত আৰু আজিৰ ব্লগটো ভাবিছোঁ ইমানখিনিতে সমাপ্ত কৰোঁ আৰু নেক্সট ব্লগ লৈ আনিম আপোনালোকে চাই যাব চাইতো চবেই কিন্তু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কোনো নকৰে কৰি যাব যদি চাই ভাল লাগেতো কৰিও যাব আৰু চাইছে যেতিয়া কৰিও যাব ছাবস্ক্ৰাইবটো ঠিক আছে তেন্তে আজি ইমানখিনিতে ৰাখিছোঁ বাই বাই